সঁচাকে এই চৰাইবিলাকৰ জীৱনটো কিন্তু খুব ভাল জীৱন দেই। কি ধুনীয়াকে আকাশৰ ওপৰেদি উৰি ফুৰে। মোৰো কিবা উৰবা বহুত মন যায়। মই যদি দুখন পাখা থাকিলৈ আজি কিমান উৰলো হয় আকাশত। সঁচাকে কেতিয়াবা বহুত উৰবা মন যায়। এই কথাটো মাকো কওঁ, যিহেতু মাক আজিলৈকে কোনো কথা নকাকে থকা নাই, চব কথাই শ্বেয়াৰ কৰোঁ। আজি এইটো কথা মাকো কওঁ, মাই বা কি মন্তব্য দিয়ে চাওঁ। যদি কেতিয়াবাকলৈকে পালোঁ হয় আকাশৰ ওপৰেদি উৰবা, খুব শান্তি পালোঁ হয়। যি কি নহওক মাক কওঁ। কাষৰ খুতুৰা ধৰা ঘৰা লৰা দেতা বিছনাতে মুতুৰা হৰি বোলা। তোৰ লগত এটা কথা আছিলে মায়ে। কি কথানো কওচোন। কথাটো মানে এনেকা অলপ প্ৰকৃতিৰ লগত ৰিলেটেড। প্ৰকৃতিৰ লগত ৰিলেটেড মানে কি জানানা, মই অলপ আগত এচিৰিত বহি আছিলো। বহি থাকোঁতে মানে মই আকাশৰ ওপৰেদি চাইছিলো দেই। চাই থাকোঁতে কেইটামান চৰাই উৰি যোৱা দেখিছো। আৰু সেই চৰাইকেইটা দেখি মোৰ কিবা অন্তৰখন ভাল লাগি গৈছে। মাতো কেতিয়াবা লক্ষ্য কৰা না সেই আকাশৰ ওপৰত চৰাই উৰি যোৱা? ময়ো কেতিয়াবা লক্ষ্য কৰো ৰ। ভাল লাগে ন? বহুত ভাল লাগে। যেনকে তোৰ জাক পাতি উৰি যায় এক লগত, চায়ে মজা লাগে। হয় দেই। নীলা আকাশ, সেউজীয়া গছ গছনি, তাৰে ওপৰত দি তোৰ জাক পাতি চৰাই উৰি যায়, কিবা এটা ভাল অনুভৱ লাগে ন? আমা এটা কথাই মোৰো কিবা চৰাই হৈ উৰবা তামাম মন যায়। সিহঁতৰ নিচিনাকে ময়ো আকাশৰ ওপৰেদি উৰি ফুৰবা বহুত মন যায়। চৰাই হৈ উৰি ফুৰবাৰ মন যায়। তোৰ এই বডিটো লৈ তোৰ চৰাই হৈ মন যায়। বিটি হ'ব দে, বিটি হ'লে ঘুমাই থাকবে যা। সেই মই তোৰ ওচৰত কি ধুনীয়াকে এটা ফিলিংছ লৈ ক'বা আহিছিলো, তই মোক ইনচাল্টহে কৰলি না। যা মুটি ঘুমাই থাক। হ'ব দে, চাই থাক। তোকো মই বডি কমেহে দেখি আছো, আৰু বডি কমে আকাশৰ ওপৰত উৰিহে দেখাম তোক। উৰবি যা। আজি এনেকা কৈছা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে। তো আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো মোক কেমেৰাটো কৰাত সহায় কৰি দিছে মোৰ বাইদেউ, আৰু অভিনয়টো কোনে কৰিছে আপোনালোকক ক'ব কোনো দৰকাৰেই নাই। মোৰ মা আৰু মই অভিনয় কৰিছোঁ। তো আপোনালোকে যদি খুবেই ভাল পাইছে অভিনয়খিনি চাই, তো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। তো আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি লৈ আহিছোঁ। বাহ।